নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে যোৱা কিছুদিনৰ পৰা মই ভিডিঅ' দিব পৰা নাছিলোঁ কিছুমান ব্যক্তিগত কাৰণত সো এছামিনিজ পিপল টপিকটোৰ ওপৰত এটা মই সিৰিজ ষ্টাৰ্ট কৰিছোঁ আপোনালোকে অলৰেডি গম পাইছে যোৱা কেইদিনৰ ভিতৰত মই 3টা ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে যদি কোনোবাই চোৱা নাই সেইকেইটা চাই ল'ব আৰু বাকি আজি আমি আলোচনা কৰিম এছামিনিজ পিপল টপিকটোৰ ওপৰত কি কোৱেশ্চন আহিব পাৰে আৰু যেহেতু এই টপিকটো ডেটকাম ৰিক্ৰুটমেণ্টত কম্পালসৰি কৰিছে এইটো টপিকৰ ওপৰত 50 মাৰ্কস আহিব আৰু বাকি এডিআৰই আৰু প্লাস এছাম পুলিচ এসআই বা যিকোনো ধৰণৰ অসমৰ 3rd গ্ৰেড 4th গ্ৰেড এক্সামৰ বাবে এই ভিডিঅ'টো সহায়ক হ'ব সো বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ প্ৰথম কোৱেশ্চন ৰামধেনু আলোচনীখন কোনে প্ৰকাশ কৰিছিল সো আপোনালোকে সকলে শুনিছে এইখন আলোচনীৰ নাম ৰামধেনু আলোচনী এইখন প্ৰকাশ কৰিছিল মহেশ্বৰ নেউগে সেকেন্ড কোৱেশ্চন মহিম বৰাৰ ছদ্মনামটো কি সো তেখেতৰ ছদ্মনামটো হ'ল ৰঙা জিয়াৰ কবি কোৱেশ্চন নম্বৰ 3 কোনখন উপন্যাসৰ বাবে মহিম বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু তেখেতে এধানী মাহিৰ হাঁহি নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোৱেশ্চন নম্বৰ 4 নৱকান্ত বৰুৱাই কি ছদ্মনাম লৈ ৰচনা কৰিছিল সো তেখেতৰ বহুতটা ছদ্মনাম আছে তাৰ ভিতৰত বিশেষ এইকেইটা হ'ল একুট ককাইদেউ নতুন ককাইদেউ আৰু সপোন ককা সো এইকেইটা ছদ্মনাম লৈ তেখেতে বিভিন্ন ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 5 অসমীয়া সাহিত্যত যুটীয়াভাৱে লিখা প্ৰথম উপন্যাসখনৰ নাম কি সো দুজন সাহিত্যিকে এখন উপন্যাস লগ হৈ লিখিছিল আৰু সেইখনৰ উপন্যাসখনৰ নাম আছিল পুৱাৰ পুৰবী সন্ধ্যাৰ বিভাগ আৰু এইখন লিখিছিল হোমেন বৰগোহাঁই আৰু নিৰুপমা বৰগোহাঁই একেলগে লগ হৈ লিখিছিল এইখন কোৱেশ্চন নম্বৰ 6 জীৱনৰ বাটত উপন্যাসখন কাৰ ৰচনা সো এখন বহুত ভাল উপন্যাস হয় আপোনালোকে যদি কোনোবাই পঢ়িছে গম পাইছে অলৰেডি সো এইখন বিনা বৰুৱা ছদ্মনাম লৈ বিৰেঞ্চি কুমাৰ বৰুৱাই লিখিছিল এইখনত মানে তেখেতে নিজৰ নামটো দিয়া নাছিল বিৰেঞ্চি কুমাৰ বৰুৱা বুলি দিয়া নাছিল তেখেতে ছদ্মনাম দিছিল বিনা বৰুৱা বুলি আৰু এইটো নামেৰে তেখেতে জীৱনৰ বাটত উপন্যাসখন ৰচনা কৰিছিল বহুত ভাল উপন্যাস হয় আপোনালোকে যদি কোনোবাই পঢ়া নাই পঢ়ি চাব এবাৰ 7 নম্বৰ কোৱেশ্চন অসমীয়া কাব্যগ্ৰন্থ প্ৰহ্লাদ চৰিত আৰু হৰগৌৰী সংবাদ কাৰ ৰচনা সো এইকেইখন কাব্যগ্ৰন্থ লিখিছিল হেম সৰস্বতীয়ে আত্মানুসন্ধান কিতাপখনৰ ৰচক কোন এইখন এখন আত্মজীৱনী হয় আৰু এইখন লিখিছিল হোমেন বৰগোহাঁই কোৱেশ্চন নম্বৰ 9 অসম কেশৰী নামেৰে কাক জনা যায় সো অসম কেশৰী নামেৰে অম্বিকাগিৰি ৰায় চৌধুৰীক জনা যায় কোৱেশ্চন নম্বৰ 10 আহোমৰ দিন কিতাপখনৰ ৰচক কোন সো এইখন লিখিছিল হিতেশ্বৰ বৰবৰুৱা আজিলৈ এইখিনি আছিল আপোনালোকে যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব অনাগত ভিডিঅ'বোৰ পাই থাকিবলৈ থ্যাংক ইউ